কাঠ দিবচোন, পাতলা কাঠৰ পিচ আছে। ডাক্স এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে, ময়ো ভালে আছোঁ। আৰু মই ব্লগ শ্বুট কৰি থৈ দিছোঁ, আৰু মই এতিয়া ইয়াৰ পাছত মই চব এড কৰি দিম। মই কি কি কৰিলোঁ, ক'ত ফুৰিব গ'লোঁ, মই কি কি ঘৰত বনালোঁ, চব আপোনালোকে এইটো ব্লগতে চাব পাৰিব। আৰু তেনেহ'লে ব্লগটো আৰম্ভ কৰোঁ। আৰু যি যি মই শ্বুট কৰিছোঁ মই ইয়াতে চব এড কৰি দিম। আশা কৰোঁ আপোনালোকে চবেই ব্লগটো সম্পূৰ্ণ চাব, আৰু প্লিজ এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ব্লগটো প্লিজ শেষলৈকে চাব। ইভিনিং টাইমত ইমান মানে পকৰা খাব মন গৈছিলে, চ' এয়া মানে পকৰা বনাইছিলোঁ আৰু লগতে চাহ খাইছিলোঁ। চ' ইভিনিং টাইমটো চাহ তাহ খাই পেলাই অলপ ল'ৰাই মানে চদৰ ওপৰত যাব লাগে, পূৰা জিদ কৰি থাকে পঢ়াৰ আগত। তো একপাক মানে লৈ গ'লোঁ ওপৰতে। তো অলপ দেৰি 10 মিনিটমান চাই পেলাই আহি গ'লোঁ। আৰু অহাৰ পাছত ল'ৰাক অলপ দেৰি পঢ়ালোঁ, তাৰ এক্সাম চলি আছে যিহেতু, তো পঢ়াই গাইছ, আজি মই আৰু মোৰ হেল্পাৰজনীয়ে আমি মানে চদৰ ওপৰত মানে মোৰ যিমান ফ্লাৱাৰ পটকেইটা আছিলে চব উঠাই আছোঁ, আৰু মানে পূৰা কষ্ট লাগি গৈছে, তো চব উঠাই লওঁ। সি স্কুলৰ পৰা আহিছে, সি ৰ'দত বহিব বোলে, ওপৰত আহিব, তো তাক লৈ ওপৰত আহিছোঁ। আৰু এইফালে ফ্লাৱাৰ অলপ চলপ ওপৰত আনি থৈছোঁ। তলৰ পৰা উঠালে বহুত কষ্ট লাগে, তথাপিও থৈছোঁ। যেতিয়ালৈকে মানে ওপৰত বনাওঁতেতো টাইম আছে, তেতিয়ালৈকে থাকিব। আৰু তলৰখিনি কমপ্লিট কৰাৰ পাছতো ওপৰৰখিনি বনাব। ফালে যিবা নাহা, নখ কাটি দিওঁ আহা। দুপৰীয়া গা চা ধুই এয়া ভাত খাব লৈছোঁ। ভাতৰ লগত মই খালি উৰহি চাটনি বনাইছিলোঁ, আৰু উৰহি চাটনি দিয়ে মই ভাত খালোঁ, বেলেগ একো খাব মন নগ'ল। তো গাইজ, আজি বহুত দিনৰ মূৰত ঘৰত গৈ আছোঁ। এতিয়া সন্ধিয়া হৈ গ'ল, 3:30মান হ'ল। ঘৰত গৈ আছোঁ, ল'ৰাৰ এক্সামো চলি আছে, বাট মানে মই টাইম কোনোফালে মিলাব পৰা নাই। কালিৰ পৰা আকৌ মানে ঘৰৰ কাম ষ্টাৰ্ট হ'ব। দুদিনমান মিস্ত্ৰী অহা নাই, কিন্তু ল'ৰাৰ এক্সামৰ কাৰণে মানে যাব পৰা নাই, যিহেতু ল'ৰাৰ মানে কালি এক্সাম আছে, কিন্তু তাৰ মানে কমপ্লিট হৈ গ'ল। তো একপাক গৈ আহোঁগৈ, ঘৰ বনোৱা ষ্টাৰ্টৰ পৰা যোৱাবই পৰা নাই বহুত দিনৰ পৰা, তো গৈ আহোঁগৈ। আৰু তো ইয়াতে কিবা ঘৰৰ কাৰণে কিবা ল'ব কাৰণে ৰখিছোঁ, আৰু এইফালে অৰেঞ্জ লৈ ল'লোঁ, আৰু এইফালে চাওঁ মিঠাই চিঠাই কিবা লৈ ল'ম। আৰু ভাল লাগিছে, নানী ঘৰত গৈছা? ইভিনিং টাইমটোত গৈ পোৱাৰ লগে লগে মানে ৰাতি হৈ গৈ আছিলে, পূৰা ইভিনিং। কি ধুনীয়া আগফালে ভিউ পূৰা। আৰু মায়ে কৈ আছিলে যে আমাৰ খেতিত যাওঁ, তাতে অলপ খেতি কিবা কিবি লাও চাও মূলা শাক চাক মানে উঠাই আনিবৰ কাৰণে। চ' ইভিনিং টাইমটোত তাতে খোজকাঢ়ি গৈছিলোঁ। তাৰ পাছত মানে লাও এটা আনিলোঁ, আৰু এইফালে মায়ে মানে মূলা শাক উঠাইছে, তো মূলা শাক উঠাই পেলাই ল'লোঁ। আৰু এইফালে ইমান ধুনীয়া ভিউ দেখিবলৈ লাগিছে, আৰু ফুল মুন হৈ আছিলে। আৰু এইফালে পূৰা মানে উৰহি গছ, আৰু এইফালে মূলা লগাইছে, মানে ভাল লাগে আৰু গাঁৱৰ পৰিৱেশ। ইয়াত লাও লাগি আছে, আৰু পূৰা মানে ঠাণ্ডা বতৰত নহয়, ভাল লাগি গৈছিলে আৰু খোজকাঢ়ি খেতিতে। আৰু তো ইফালে আমাৰ বৌ এজনী হয়, তেওঁ মানে আৰু মানে ডাঙৰ ডাঙৰ মূলা খাবৰ কাৰণে উঠাই দিছিলে। দিন যোৱা নাই কাৰণে মায়ে মানে আহোঁতে এটা চিকেন মানে দি দিছিলে, লোকেল চিকেন। মানে ঘৰত মানে কাটি চাটি পূৰা ধুনীয়াকৈ আনিছোঁ, আৰু খালি বনাই খাম আৰু আমি।
তো লাষ্ট মই গৈছিলোঁ গৰম বন্ধত, তাৰ পাছত আৰু যোৱা নাই। ঘৰ পূৰা চেঞ্জ হৈ গ'ল। আগতে আমাৰ মানে বহুত পুৰণা ঘৰ আছিলে, কিন্তু এতিয়া পূৰা টাইলছ লগাই, ফল চিলিং লগাই মানে ঘৰ মানে আমাৰ ঘৰ বুলি মানে চিনিবই পোৱা নাই। ইমান ধুনীয়া লাগিছে আৰু মই গৈ থাকিবই পৰা নাই। আজি কিমান দিন মোৰ ঘৰৰো কাম চলি আছে, তো ভাল লাগি গৈছে ঘৰটো এক নতুন ৰূপত চাই পেলাই। আৰু গুড মৰ্ণিং গাইজ। নেক্সট ডে মৰ্ণিঙে হাঁহ কাটিছে আমাৰ। একচুৱেলি ঘৰৰ পৰা আহোঁতে লৈ আহিছিলে কিনি, তো মানে সেয়া হাঁহ মানে হেল্পাৰজনীৰ লগত মিলি পেলাই গোটেই হাঁহৰ বাকলি গুচাব আৰম্ভ কৰিছিলোঁ। আৰু এইফালে গৰম পানী দিলে বাকলিটো সোনকালে গুচাব পাৰি আৰু। চ' মই আৰু মোৰ হেল্পাৰে পটাপট মানে বাকলি গুচালোঁ আৰু। চ' ঘৰৰ পৰা বৰটেঙাও মায়ে দি দিছিলে। তো মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত তাইক মই ফোন কৰি মাতিলোঁ যে আহা, আজি আমি বৰটেঙা চাটনি খাওঁ। বহুত দিনৰ পৰা মানে খোৱা নাই আৰু অকলে খায়ো ভাল নালাগে। তো তাইও দুপৰীয়া আহিছিলে আৰু। তো আমি চবে মিলি বৰটেঙা চাটনি মানে বনাই আছিলোঁ আৰু লাহে আৰু ভাল লাগিছিলে। আজি বহুত দিনৰ মূৰত মানে বৰটেঙা চাটনি খাই পেলাই আৰু চবেই মিলি পেলাই খাই বহুত ভাল লাগিছিলে আৰু মানে। তেওঁলোকেও চাগে বৰটেঙা চাটনি এই ৰ'দত বহি খাই পেলাই খুব ভাল লাগে ন? এনেকা বতৰত মানে বৰটেঙা চাটনি জলকীয়া দি পেলাই বেছিকৈ জ্বলাকৈ খাই বহুত ভাল লাগে। তাৰপিছত আকৌ ইভিনিং হৈ গ'ল আৰু ইভিনিং মানে 6টা 6:30 বজাৰ টাইমতে আৰু আমি হাঁহ বনাব ষ্টাৰ্ট কৰিলোঁ। দিনতে হাঁহ চাহ বাছি থৈ দিছিলোঁ ধুনীয়াকৈ। চ' হাজবেণ্ডে কৈ আছে যে মানে খৰিৰে বনাব আৰু, তো খাই ভাল লাগে। চ' হাজবেণ্ডেই বনাইছে। তো এয়া সি মানে কুকিং কৰা ষ্টাৰ্ট কৰিছে আৰু। তো এইফালে পিঁয়াজ আৰু মানে বিলাহী মছলা ভাজি আছে আৰু পূৰা। আৰু এইফালে চব মছলা মিক্স কৰি দি দিলে। মছলাখিনি ভালকৈ মানে মজাই লয় আৰু। তেওঁ বনালে পূৰা মছলা ভাজোতে পূৰা ক'লা কৰি দিয়ে আৰু। তাৰ পাছত আকৌ তেওঁ মাংসটো কাটি পেলাই দোকানত গুচি গ'ল। মোকে কৈছে তুমি লাহে চাই থাকিবা আৰু। তো সেয়াই চাই আছিলোঁ আৰু ডাক্স হৈ গ'ল ফাইনেলি। এয়া মোৰ হাজবেণ্ডে মানে বনাইছে আৰু মছলা চছলা চব দিছে। তো বহাই থৈ পেলাই গুচি গ'ল। তো এয়া ডাক। এতিয়া ইয়াৰ লগত পোলাও বনাম আৰু খাম আৰু।